ওয়েলকাম টু সাইদুল আকম। বন্ধুসকল, আপোনালোকে চাই আছে সাইদুল আকম আৰু আজি মই আপোনালোকক দিবলৈ ওলাইছো আজিৰ দিনটোৰ কেইটামান বিগ ব্ৰেকিং নিউজ। গতিকে ভিডিঅ'টো শেষলৈ চাব আৰু আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য, স্মাৰ্ট মিটাৰ বন্ধ নহয়, স্মাৰ্ট মিটাৰত বিল কম অহাৰ বাবে মানুহে ফূৰ্তিহে পাইছে। ৰিলায়েন্স গ্ৰুপৰ অধ্যক্ষ অনিল আম্বানীৰ বিৰুদ্ধে ইডিৰ অভিযান। ধন সৰবৰাহৰ গোচৰত জড়িত থকাৰ অভিযোগত ইডিয়ে আৰম্ভ কৰিছে অভিযান। চিবিআইয়ে বৃহৎ ধনৰ জালিয়াতিৰ সৈতে জড়িত থকাৰ সন্দেহ ৰুজু কৰাৰ গোচৰৰ পিছতে ইডিৰ অভিযান। ৰাছিয়াৰ আংগাৰা এয়াৰলাইন্সৰ যাত্ৰীবাহী বিমান নিৰুদ্দেশ হোৱা বিমানখনত আছিল 50 জন যাত্ৰী। অত্যাধিক গৰমৰ ফলত দীঘলী পুখুৰীৰ ৰাজপথত এজন লোকৰ মৃত্যু হোৱা লোকজন আৰক্ষী কনষ্টেবল হিতেশ্বৰ কলিতা বুলি চিনাক্ত। গুৱাহাটী মহানগৰীৰ আদাবাৰীৰ কামাখ্যা নগৰত শোকাবহ ঘটনা। চাৰ্জত দি থোৱা মোবাইল টেবলেট বিস্ফোৰিত হৈ মাতৃকন্যাৰ মৃত্যু। হৈ থকা অৱস্থাতে অগ্নিদগ্ধ হৈ মৃত্যু মাতৃ শ্ৰমিষ্ঠা চক্ৰৱৰ্তী আৰু কন্যা দীপশিখা চক্ৰৱৰ্তী। ব্ৰিটেইন ভ্ৰমণত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক প্ৰৱাসী অসমীয়াৰ আদৰণি। ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী ছাৰ কেয়াৰ ষ্টামাৰ ৰজা চাৰ্লছৰ তৃতীয় সৈতে আলোচনাত মিলিত হ'ব প্ৰধানমন্ত্ৰী। ভাৰতৰ সৈতে অৰ্থপূৰ্ণ আলোচনা কৰি বাকী থকা সকলো সমস্যা সমাধানৰ বাবে ইচ্ছুক পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফৰ এই মন্তব্য। ডিচেম্বৰৰ ভিতৰত সম্পূৰ্ণ কৰিব লাগিব ৰাজ্যৰ সকলো ট্ৰেডিং কেলেংকাৰীৰ তদন্ত। ডিচেম্বৰত সকলো তদন্ত সম্পূৰ্ণ কৰাৰ নিৰ্দেশ দিল্লীস্থিত চিবিআইৰ মুখ্য কাৰ্যালয়ৰ। গুৱাহাটী চিবিআইৰ তদন্তত সন্তুষ্ট নহয়, সময়সীমা বান্ধি দিলে মুখ্য কাৰ্যালয়ে। কৃষি জলসিঞ্চন বিভাগ দুটা এজন মন্ত্ৰীৰ হাতত থাকিব লাগে। খৰাং প্ৰসংগত মন্তব্য মন্ত্ৰী ৰঞ্জিত দাসৰ। অবৈধ অস্ত্ৰ থাকিলেহে জীয়াই থাকিব পাৰিব অসমীয়া, আন্দোলন কৰিলে অসমীয়া লোক জীয়াই নাথাকে। এইবাৰ কেইটামান প্ৰেক্টিকেল পদক্ষেপ লৈছোঁ, জিকি আহিলে আৰু ল'ম, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই মন্তব্য। অসমীয়া সাহিত্য সভাৰ সভাপতি ডক্টৰ বসন্ত কুমাৰ গোস্বামীলৈ জননী গৌৰৱ বঁটা 2025। অসম জাতীয়তাবাদী যুৱ পৰিষদৰ কেন্দ্ৰীয় সমিতিয়ে প্ৰতিষ্ঠা দিৱসত প্ৰদান কৰিব এই বঁটা। বিশিষ্ট আৰক্ষীৰ জালত এজন দুৰ্দৰ্শ চিলনী চোৰ। মৰিগাঁৱৰ দুৰ্দৰ্শ চিলনী চোৰ ৰূপম আলীক গ্ৰেপ্তাৰ বিশিষ্ট আৰক্ষী। তেন্তে বন্ধুসকল, আজিৰ বিগ ব্ৰেকিং নিউজ এইকেইটাই। যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে এটাকৈ লাইক কৰিব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব আৰু ফ'ল' কৰিব। ধন্যবাদ।